এই রেজুলেশনটো লোৱাটো খুব দৰকাৰ বুলি আমি ভাবিছো অলৰেডি কথা পাতিছো আমাৰ হাগ্ৰামা ছাৰৰ লগত তাৰপিছত দেখিলো 17 বছৰ স্পেশালি ইটো আহিছে নিসীমা অঞ্চলৰ পৰা আমাৰ জেমছ বসুমতাৰী এমপিএলএ আৰু ৰাজ্যৰ অনুৰোধ ক্ৰমে আৰু কাজলগাঁও এমচিএলএ আৰু অন্যান্য বহুত ৰাজনৈতিক পানীৰাম ব্ৰহ্ম আৰু ৰাজ্যৰ অনুৰোধ ক্ৰমে আৰু নীতি চিৰাং আদৰ্শবিলাক ডিষ্ট্ৰিক্টৰ মোক ভাল নালাগে ফালৰ আজি পৰা 17 বছৰ হাগ্ৰামা বিশেষ পেকেজ আৰু যিহেতু আমাৰ ইয়াত চিৰাং ডিষ্ট্ৰিক্টত ট্ৰাইনিয়েল কনফাৰেন্সো হৈছে কাম ৰাইজে অলপ বেছিকৈ আশা কৰিছে পাইছো আৰু কৰাটো দৰকাৰ নিসীমা অঞ্চলটো সঁচাকে খুব বেয়া মানে বিৰাট ডিফিকাল্ট এৰিয়া না সৰি ডিফিকাল্ট এৰিয়া এইটো আৰু চাৰিওফালে নদীৰে আৱৰা সেইকাৰণে কেইটামান প্ৰজেক্ট বিচাৰিছে এইটো নিশ্চয় ৰিজলিউশ্যন আকাৰে আমি ল'ব পাৰিম এক নম্বৰ হ'ল নাঙল ভাঙা আমি বিপিএফ দলটোত জইন কৰিছো 2025 কাউন্সিল ইলেকশ্যনত বিপিএফ চৰকাৰ নাঙল ভাঙা এটা ব্ৰিজ লাগে কানেক্টিং কৈলাগাঁও চৰকাৰ গঠন কৰিব বুলি আশাবাদী কাৰণ মই যি দেখিছো বিটিআৰত 2 নম্বৰ আমগুৰি ঔগুৰিলৈকে এখন ব্ৰিজ আৰু ঔগুৰিৰ পৰা বেংগল ৰোড যিটো চৰকাৰ বনালে এটোলৈকে আৰু এখন ব্ৰিজ মুঠতে দুখন ব্ৰিজ ৰাজ্য অতিষ্ঠ হৈছে আমাৰ 3 নম্বৰ পাটাবাৰী টু কৈলামলা ৰোড মই নিজৰ সমষ্টিতে দেখিবলৈ পাইছো পাটাবাৰী আৰু কৈলামলা ৰাস্তাৰ মাজত সজাগ হৈছে নদীৰ ওপৰত ব্ৰিজ এখন লাগে যে পুনৰবাৰ আৰু পাটাবাৰী টু আমটেকা ৰোড তাতো এখন ব্ৰিজ লাগে পুনৰবাৰ বিপিএফ চৰকাৰ আৰু আগতে ছাত্ৰ সংগঠন কাম কৰিছিলে আজিৰ পৰা দাউখানগৰ উদালগুৰি কি আহ্বান জনাব এইখিনি আই নদীৰ ওপৰত প্ৰটেকশ্যন এইটো মেজাৰ্ছটো ল'ব লাগে আমি অকল মই আৰু এটা আছে আই ৰিভাৰ প্ৰটেকশ্যন এটা হ'ল নাঙল ভাঙা লোকেশ্যন এটা হ'ল মাদাৰপুৰ লোকেশ্যন আৰু এটা নেপাল পাৰা লোকেশ্যন এই তিনিটা লোকেশ্যনত আই ৰিভাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে ৰাইজৰ অনুৰোধ এই দলৰ হৈ আৰু এটা আহিছে বাক্সাৰ পৰা যে আহক আমি সকলোৱে মিলি এইটো বেকি নদীৰ ওপৰত মিলিজুলি মানে গোবৰ্ধনা লোকেশ্যনত